হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। অংগনবাড়ী কৰ্মীসকলৰ কাৰণে এই ভিডিঅ'টো হ'ব অতি গুৰুত্বপূৰ্ণ, কিয়নো এই ভিডিঅ'টো হ'ব অংগনবাড়ী কৰ্মীসকলৰ কাৰণে। শেহতীয়াকৈ অসম কেবিনেটে বৈঠকত অংগনবাড়ী কৰ্মীসকলৰ দীৰ্ঘদিনীয়া সমস্যাক গুৰুত্ব প্ৰদানেৰে লোৱা হৈছে বিশেষ সিদ্ধান্ত। এই সিদ্ধান্ত মৰ্মে অংগনবাড়ী কৰ্মীসকলে অৱসৰ লাভ কৰিব এককালীন ধনৰাশি। আপুনি কিমানকৈ ধনৰাশি লাভ কৰিব, কোনসকলে লাভ কৰিব, সকলোখিনি ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আপুনি চাব পাৰে মহিলা আৰু শিশু কল্যাণৰ হকে আগবঢ়োৱা সেৱা স্বীকৃতি। অংগনবাড়ী কৰ্মীসকলৰ অৱসৰকালীন লাভ আৰু অৱসৰৰ সময় 60 বছৰৰ পাছত অংগনবাড়ী কৰ্মীসকললৈ এককালীন ধনৰাশি প্ৰদান কৰিব। আপুনি চাব পাৰে কিমান ধনৰাশি প্ৰদান কৰিব। অংগনবাড়ী কৰ্মীলৈ 4 লাখ টকা ধনৰাশি প্ৰদান কৰিব আৰু মিনি অংগনবাড়ী কৰ্মীলৈ আপোনাৰ 3 লাখ টকা আৰু অংগনবাড়ী সহায়কলৈ 2 লাখ টকাকৈ লাভ কৰিব। অংগনবাড়ী কৰ্মীৰ মৃত্যুৰ ক্ষেত্ৰত নিকটাত্ময় বেলেগ একেই ধনৰাশিৰ যোগ্যতা হিচাপে বিবেচনা কৰা হ'ব। যদি অংগনবাড়ী কৰ্মীৰ কিবাকৈ মৃত্যু হৈ যায়, সেই ধনৰাশিটো মৃত্যুক অংগনবাড়ী কৰ্মীৰ নিকটাত্ময় সমানেই ধনৰাশি লাভ কৰিব। 60 বছৰ বয়সৰ আগত পদত্যাগ বা সেৱা ত্যাগ কৰাৰ ক্ষেত্ৰত নিম্নতম 10 বছৰ সেৱা আগবঢ়া কৰ্মীলৈ 50% ধনৰাশি লাভালাভ কৰিব। আৰু এইটো 4 ডিচেম্বৰ অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ক'ভিড পীড়িত পৰিয়াললৈ আৰ্থিক সকাহ দিব অসম চৰকাৰে। ক'ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকট আত্মীয় 50,000কৈ টকাৰ এককালীন সাহায্য লাভ কৰিব। আপুনি কেনেকৈ আবেদন কৰিব চাব পাৰি। ক'ভিডত মৃত্যু হোৱা ব্যক্তিৰ অসম চৰকাৰে আগবঢ়াব 50,000কৈ এককালীন সাহায্য। ৱেবছাইট, আপুনি এইটো ৱেবছাইটত যাই আপুনি আবেদন কৰিব পাৰে। ৱেবছাইটৰ লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। আপুনি কেনেকৈ আবেদন কৰিব, এইটো ৱেবছাইটত যাই আপুনি অনলাইন যোগে মোবাইলৰ নম্বৰ দাখিল কৰিব। আপোনাৰ মোবাইলত হোৱা OTP ব্যৱহাৰ কৰি আবেদন পূৰণ কৰিব। আৰু কি ডকুমেণ্ট আপলোড কৰিব লাগিব, মনোনীত দাবীদাৰৰ পৰিচয় প্ৰমাণপত্ৰ, COVID-19 পজিটিভ RT-PCR পৰীক্ষাৰ প্ৰতিবেদন, মৃত্যুৰ প্ৰমাণপত্ৰ আৰু উপায়ুক্তৰ দ্বাৰা জাৰিকৃত নিকট আত্মীয়ৰ প্ৰমাণপত্ৰ লাগিব। আপোনাৰ এইখিনি প্ৰমাণপত্ৰ লাগিব। আৰু মৃত্যু ব্যক্তিৰ বিপৰীতে পৰিয়ালৰ এজন মাত্ৰ উত্তৰাধিকাৰীয়ে এককালীন সাহায্যৰ বাবে আবেদন কৰিব পাৰিব। প্ৰয়োজন সাপেক্ষে আবেদনকাৰী উত্তৰাধিকাৰীৰ নিকট আত্মীয় জিলা পৰ্যায়ৰ অভিযোগ নিষ্পত্তি সমিতিৰ আবেদন সীমান্ত আপত্তি দাখিল কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি পাছত থকা বেল আইকন বটনটো প্ৰেছ কৰি ৰাখিব। থেংক ইউ।